মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ বাবে এটি নতুন পাঠ লৈ আহিছোঁ। বিষয় ভাষা শ্ৰেণী ৪ আৰু পাঠটিৰ নাম হৈছে পানী। এই পানী পাঠটি আলোচনা কৰাৰ আগতে আমি ইয়াত থকা দুটা যুক্তাক্ষৰ বিষয়ে জানো আহা। প্ৰথম যুক্তাক্ষৰটো হৈছে ক্ষয়ময় ম। এইটো ক্ষয় যোগ ম লগ লাগি হৈছে। তেনেদৰে উঙয় গয়ংগ এই যুক্তাক্ষৰটি উঙ যোগ গ লগ লাগি হৈছে। আহা এতিয়া আমি পানী পাঠটি আলোচনা কৰোঁ। মোক তোমালোকে নৈ, বিল, জান, জুৰি আৰু হয়তো নলী, নাদ, নলৰ মুখত দেখা। কিন্তু জানানে বাৰু মই যে থাকোঁ বায়ুৰ লগত, জীৱৰ দেহত, মাটিৰ তলত। তেনেহ'লে মই নাথাকোঁ ক'ত? পানীয়ে আমাক কৈছে যে মই নৈ, বিল, জান, জুৰি আৰু নলী, নাদ আদিত থাকোঁ। আৰু মই বায়ুৰ লগতো থাকোঁ, জীৱৰ দেহত থাকোঁ আৰু মাটিৰ তলতো থাকোঁ। সকলোৱে কয় মোৰ হেনো আকাৰ নাই। কতা মই দেখোন প্ৰকাণ্ড পাত্ৰ আৰু ক্ষুদ্ৰ পাত্ৰৰো আকাৰ ল'ব পাৰোঁ। পানীয়ে কৈছে সকলোৱে মোক আকাৰ নাই বুলি কয়, কিন্তু মই কি কৰিব পাৰোঁ? যি পাত্ৰতে থয় সেই তাৰে আকাৰ লৈ ল'ব পাৰোঁ। এতিয়া আমি ফটোখনত দেখিছোঁ যে গিলাচত থ'লে মই গিলাচৰ আকাৰ লওঁ আৰু বাতিত থ'লে মই বাতিৰো আকাৰ ল'ব পাৰোঁ। মই কেতিয়াবা উটুৱাইও লৈ যাওঁ, সুৰংগৰ মাজেদিও যাওঁ আৰু ক্ষুদ্ৰ ছিদ্ৰৰ সুৰুঙাও লওঁ। মোৰ পিছে কেতিয়াও ৰৈ থকাৰ ইচ্ছা নাই। আৰু পানী সদায় বৈ থাকিবলৈ বিচাৰে। পানীয়ে একে ঠাইত ৰৈ থাকিবলৈ নিবিচাৰে। অবিৰাম বৈ থাকিবলৈ মন যায়। মোৰ অকণো দুখ ভাগৰ জিৰণি নাই। ভাৱ হৈ আকাশলৈ উৰোঁ, বৰষুণ হৈ পুনৰ ধৰালৈ ঘূৰোঁ। কৈছে যে মোৰ বৈ থাকিবলৈ মন যায় আৰু মোৰ অকণো দুখ ভাগৰ নাই। আৰু মই ভাৱ হৈ ক'লৈ উৰা মাৰোঁ? আকাশলৈ উৰা মাৰোঁ আৰু আকাশলৈ উৰি গৈ আকৌ বৰষুণ আকাৰে পৃথিৱীলৈ ঘূৰি আহোঁ। মই মোৰ ৰূপ সলাবও পাৰোঁ। জাৰত যেতিয়া থেতুৱৈ ধৰে তেতিয়া মই গোট মাৰোঁ। তাপ পালে আকৌ ভাৱ হৈ উৰোঁ। মোৰ ভাপতে যন্ত্ৰ চলে, মোৰ বলতেই বিজুলী চাকিও জ্বলে। পানীয়ে আকৌ কৈছে যে মই মোৰ ৰূপ সলাবও পাৰোঁ। যেতিয়া খুব ঠাণ্ডা পৰে, খুব ঠাণ্ডা পৰা জেগাবিলাকত পানী গোট মাৰি বৰফ হয় আৰু সেই বৰফবোৰেই আকৌ ৰ'দৰ তাপত ভাৱ হৈ আকাশলৈ উৰা মাৰে। পানীয়ে কৈছে মোৰ ভাপতে যন্ত্ৰ চলে আৰু মোৰ বলতেই বিজুলী চাকিও জ্বলে। তোমালোকে মোৰ জহতে মাছে ভাতে খোৱা, শাক পাচলি ফল মূল পোৱা, তাৰপিছতো মোৰ সোৱাদ নাই বুলি কোৱা। কৈছে মোৰ কাৰণে তোমালোকে মাছে ভাতে খাবলৈ পোৱা, এই শাক পাচলি যে আমাৰ ঘৰত শাক পাচলি ফল মূলৰ খেতি হয় সেয়াও কৈছে পানীয়ে কৈছে মোৰ বলতেই পোৱা বুলি কৈছে। তাৰপিছতো তোমালোকে কি কোৱা? মোৰ সোৱাদ নাই বুলি কোৱা বুলি কৈছে। মই যে কেৱল ৰূপহে সলাব পাৰোঁ তেনে নহয়। স্থান কাল পাত্ৰভেদে মাত বোলো সলনি কৰোঁ। পাহাৰৰ পৰা নামি আহোঁতে শিলৰ লগত কুলু কুলুকৈ কথা পাতোঁ, উতলিলে বক বকাওঁ আৰু সৰি পৰোঁতে তপ তপাওঁ। আকৌ পানীয়ে কৈছে যে মই স্থান কাল ভেদে মোৰ মাতো সলনি কৰোঁ। যেতিয়া পাহাৰৰ পৰা পানীবোৰ নামি আহে তেতিয়া শিলৰ লগত কুলু কুলুকৈ কথা পাতে বুলি কৈছে। আৰু আমি যেতিয়া পানী উতলাওঁ তেতিয়া যে বক বককৈ এটা মাত ওলায় সেয়াও মাত বুলি কৈছে, পানীৰেই মাত বুলি কৈছে। আৰু যেতিয়া গছৰ পাতৰ পৰা বা সৰি পৰে পানী তেতিয়া টপ টপকৈ সৰি পৰে, সেইটো টপ টপাওঁ বুলি কৈছে। ভাবিছানে কেতিয়াবা মই কেনেকৈ আকাশত উৰোঁ আৰু কেনেকৈ তললৈ সৰোঁ? কেতিয়াবা যদি মই নোহোৱা হওঁ নাইবা পৃথিৱীখন বুৰাই থওঁ তেতিয়া কি হ'ব বাৰু? আকৌ পানীয়ে আমাক কৈছে তোমালোকে ভাবি চোৱাচোন মই কেনেকৈ আকাশত উৰোঁ আৰু কেনেকৈ তললৈ সৰোঁ। আমি পানী ভাৱ হৈ আকাশলৈ উৰি যায় বুলি গমেই পালোঁ আৰু সেই ভাৱ হৈ উৰি যোৱা পানী আকৌ বৰষুণ হৈ কলৈ সৰি আহে? আকৌ আমাৰ পৃথিৱীলৈ নামি আহে।
আৰু কৈছে যে কেতিয়াবা যদি মই নোহোৱা হওঁ, পানীয়ে কৈছে মই যদি নোহোৱা হওঁ নাইবা পৃথিৱীখন বুঢ়াই থওঁ তেতিয়া কি হ'ব বাৰু? তোমালোকে ভাবি চোৱানে কেতিয়াবা? পৃথিৱীখন যদি পানীয়ে বুঢ়াই থয় আৰু পানী নোহোৱা হয় তেতিয়াহ'লে আমাৰ ইয়াত জীৱ জীয়াই থাকিব নোৱাৰিব। তোমালোকে এই ফটোখন চোৱাচোন। এইখন এখন আমি প্ৰত্যেকেই স্কুলত দেখা ফটো। বৰ্তমান সময়ত প্ৰাকৃতিক পৰিৱেশ বিনষ্ট হোৱা আৰু গভীৰ নলী নাদ বহোৱাৰ ফলত ভূগৰ্ভৰ পানীৰ স্তৰ ক্ৰমান্বয়ে তললৈ নামিছে। সেইবাবে মানুহৰ খোৱাপানীৰ নাটনি হৈছে। এই নাটনি পূৰাবলৈ বৰষুণৰ পানী সংৰক্ষণ কৰাত গুৰুত্ব আৰোপ কৰা হৈছে। এই ক্ষেত্ৰত চৰকাৰে উদগনিমূলক আঁচনি গ্ৰহণ কৰিছে। স্কুল কলেজ আদিত বৰষুণৰ পানী সংৰক্ষণ কৰাৰ ব্যৱস্থা হাতত লৈছে। আমি তলৰ ফটোখনৰ পৰাই এই কথাটো আমি ভালকৈ জানিব পাৰোঁ, কাৰণ আমাৰ সকলোৰে স্কুলত বৰ্তমান চৰকাৰে এই ব্যৱস্থাটো কৰি দিছে। পানী এতিয়া প্ৰাকৃতিক পৰিৱেশ বিনষ্ট হোৱাৰ লগে লগে আমাৰ গভীৰ নলী নাদৰ বহোৱাৰ ফলত ভূগৰ্ভৰ পানীবোৰ ক্ৰমান্বয়ে স্তৰবোৰ কমি আহিছে আৰু সেইবাবে মানুহৰ খোৱাপানীৰ নাটনি হৈছে। আৰু খোৱাপানীৰ নাটনি কমাবৰ কাৰণে চৰকাৰে বৰষুণৰ পানী যাতে আমি সংৰক্ষণ কৰি তাৰ পৰা বিশুদ্ধ পানী খাব পাৰোঁ, সেইবাবে আমাৰ স্কুল কলেজবিলাকতো এই ধৰণৰ পানীৰ ব্যৱস্থা কৰি দিছে। ধন্যবাদ। আজিলৈ ইমানেই।